তো নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি মানে ঘপককৈ এনে কলেজৰ পৰা ওলাই আহিলোঁ। কলেজৰ পৰা ওলাই ঘৰলৈ যাবলৈ ওলোৱা সময়তে এজন ককাক লগ পালোঁ, যিজন ককাই নেকি বৰ্তমান চাইকেল চলাই দিল্লীৰ পৰা আহিলেগৈ। আৰু দিল্লী যোৱাৰ পিছত এটা তেওঁৰ লক্ষ্য হ'ল অসম ভ্ৰমণ কৰা। অসম ভ্ৰমণৰ যিহেতু আমাৰ শংকৰদেৱ মহাবিদ্যালয়ত আহি পেলাই উপস্থিত হ'ল যে সকলো চাইকেল চলোৱাৰ প্ৰতি আগ্ৰহ কৰিবলৈ। তো ককাজনক লগ পালোঁ আৰু ককাজনৰ লগত কথা পাতিলোঁ, ভালকৈ চিনাকি হ'লোঁ। আৰু চাই লওক তেওঁ কি ক'লে, নৱপ্ৰজন্মক কি ক'লে, আমাৰ ল'ৰা ছোৱালীখিনিক কি ক'লে, আৰু তেওঁ কেনেকৈ উৎসাহিত হ'ল চাইকেল চলাবলৈ। তেওঁ বৰ্তমান দিল্লীৰ পৰা আহি অসম ভ্ৰমণ কৰি আছে। ককা, আপুনি যে এনেকৈ চাইকেল চলাই আছে, চাইকেল চলোৱাৰ উদ্দেশ্যটো কি ক'ব নেকি? চাইকেল চলোৱাৰ উদ্দেশ্যটো মানে মোৰ উদ্দেশ্য এইটোৱেই, মই মানে ক্লাছ 9ত পঢ়িছিলোঁ। মেন ইজ মৰ্টেল, চ'ল ইজ ইমৰ্টেল, ডেথ ইজ নট অনলি গ'ল অফ লাইফ। সেইটো পাইছোঁ যে মানুহ আহি পেলাই যোৱাটোৱে মানুহৰ লক্ষ্য নহয়, কিবা এটা থৈ যোৱাটো মানুহৰ লক্ষ্য। বহুত মানুহ আহিছে আৰু গৈ আছে, কিন্তু মানুহৰ কিবা থৈ যোৱাটো আচল লক্ষ্য। এইটোকে ভাবি মই মানে দিল্লীলৈ যাব পাৰোঁ নে নোৱাৰোঁ চাইকেল লৈ প্ৰথমে পৰীক্ষা কৰি চালোঁ। তাৰপৰা মই আকৌ পঢ়িছিলোঁ ডেন কাৰ্নেগী কিতাপ। ডেন কাৰ্নেগী কিতাপ পঢ়িলে এইটোৱে হয় যে মনটোৱে যিহকে কয় তিহকে কৰিব পাৰি। তাৰপৰা এই কিতাপখনত পালোঁ যে ডেন কাৰ্নেগী কিতাপত কৈছে যে যিহকে মন যায় তাকে কৰিব পাৰি। মই বোলো মনটো গৈছে দিল্লীলৈ চাইকেলত যাব পাৰোঁ নে নোৱাৰোঁ চাওঁ। কিন্তু দিল্লী যেতিয়া গৈছোঁ, বিহাৰ পোৱাৰ লগে লগে ভৰিত ধৰি মানুহবিলাকে মোক সহায় কৰিছে যে আপুনি কিয় কাম কৰে এতিয়া আঠটা চালোঁ। তেতিয়া এইটো কৰি ভৰি ধৰি সহায় কৰিছে আৰু চেনেলবিলাকে তুলিবলৈ ধৰিলে। আৰু তোমালোকক এতিয়া ল'ৰাবিলাকে মানে ফটো তুলি চব পঠিয়াই দিছে। তেনেকৈ দিয়াৰ কাৰণে বস্তু ভাল লাগিছে। তাৰপৰা গৈ দিল্লী পালোঁগৈ। দিল্লী মানে নেহেৰু ষ্টেডিয়ামলৈ নেহেৰু ইউনিভাৰ্চিটিলৈ গৈছিলোঁ। নেহেৰু ইউনিভাৰ্চিটিলৈ যাওঁতে বাটতে এটা ল'ৰা পাইছিলোঁ, IIT ল'ৰা। সেই চাইকেল এখন লৈ গৈ আছে। মই বোলো আপ কাহা যায়গা? বোলো IIT। মই তেতিয়া আচৰিত হৈ গ'লোঁ, আমাৰ যোৰহাটৰ পৰা অসমৰ লৈ চাইকেল নচলায়, IIT লৈ চাইকেল চলাইছে। মই তেতিয়া মানে চাইকেলৰ মানে সেইটো মানে মনত পৰিলে যে আমাৰ অসমতো পাৰিলে চাইকেলৰ পৰিৱেশ কৰিব পাৰিলে সৃষ্টি এটা কৰোঁচোন। সেইকাৰণে মই চাইকেল লৈ ঘূৰি ফুৰিছোঁ অসমত। সকলোবিলাক কলেজতে মানে চাইকেলৰ পৰিৱেশৰ কাৰণে সজাগতাৰ কাৰণে ঘূৰি ফুৰিছোঁ। বৰ্তমান আপুনি এতিয়া দিল্লীলৈ গৈ আহিলে, দিল্লীৰ পাছত এতিয়া অসম ভ্ৰমণ কৰি আছে ন? আপোনাৰ কিমান হৈছে? 73 বয়স। আৰু এইখন চাইকেল চাই লওক, আপোনালোকক চাইকেল চলাবলৈ ৰেডি হওক। নবীন চন্দ্ৰ দত্ত। নবীন চন্দ্ৰ দত্ত। আৰু আপোনাৰ ঘৰ নোৱালী ঢেকীয়াজুলি। ঢেকীয়াজুলি। নোৱালী ঢেকীয়াজুলি। আপোনাৰ বয়সটো জনাবনে? 73।